জুই জ্বলাই গাহৰিৰ কাৰণে দানা বনাই আছোঁ। অকল তুঁহগুৰি দিলে গাহৰিয়ে খাব নোখোজে, সেইকাৰণে কচু অলপ দি কিনে খোৱালে মানে ভাল হয় আৰু ধুনীয়াকৈ খাই তেতিয়া। আৰু এইফালে ছাগলী গঁৰালটো লেতেৰা হৈ আছে, সাৰিবৰ কাৰণে লৈছোঁ আৰু গোটেই লেতেৰা হৈ থকাৰ কাৰণে এইফালে সাৰি আছোঁ। ছাগলী গঁৰালটো সাৰি হৈ গ'ল, চাফা হৈ গ'ল। এতিয়া তলৰখিনি সাৰিবলৈ আছে, তলৰখিনিও সাৰি চাফা কৰি দিলোঁ। এইফালে মায়ে মাটি অলপ দি আছে, পানী হৈ যায় যে বৰষুণ দিলে মানে সেইকাৰণে। আৰু গোটেই মাথাত লেতেৰা লাগিলে সেইখিনিকে চাই থকা হৈছে। ছাগলীটো গৰমত বান্ধি থৈ দিয়া, পানী পিয়াই ধৰিলে। এইফালে পোৱালিখিনিয়ে ঘাঁহ খাই আছে ধুনীয়াকৈ। আৰু এইফালে দেখিছে গাহৰিটো চৰি আছে আৰু।